হাই ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰোঁ ভালেই চাগে আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' লৈ। আৰু আজি অলপ ডেমনৰ ফালে গৈ আছোঁ তো কিবা এটা কামৰ কাৰণে। তো নাজানো কি দেখাব পাৰিম, তো তথাপি যিখিনি যাম ৰাস্তাটোৰে আৰু যিখিনি পাৰোঁ আপোনালোকক দেখাম। তো চাই থাকক ভিডিঅ'টো আৰু আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, ইয়াত এতিয়া দুটা ৰাস্তা আছে। একফালে গ'লে ৰাইট চাইডে গ'লে উদলাবাই মই কৈছিলোঁ, আমি এতিয়া এইফালে যাম। আমি ডেমন চাইডে গৈ আছোঁ, তো আমি এইটো চাইডে গৈ আছোঁ আৰু যাওঁ আগত কি হ'ব, কি দেখা পাম, তো আপোনালোকক দেখাম সকলোখিনি। তো ভিডিঅ'টো চাই থাকক। তো ফ্ৰেণ্ডছ, আমি এতিয়া আহি পালোঁ কুলচি গেট। এই চকটোৰ নাম কুলচি গেট হয়। গৈ আছোঁ ইফালে ৰাহুল ভাইটি আৰু ইফালে এই ভাইটি, দুটা ভাইটি হয়। আৰু গৈ আছোঁ এতিয়া কি কয় জেগাখিনিৰ নাম নাজানো। তো আগত আৰু যাম, ডেমনে পামগৈ, তাৰপিছত দেখাই আছোঁ। তো ফ্ৰেণ্ডছ, আমি এতিয়া গৈ আছোঁ, ডেমনে পাম অলপ আগত। আৰু ইফালে বহুত ধুনীয়া পৰিৱেশ এটা আছে। তো এতিয়া নৰখোঁ বাৰু, ধুনীয়া বহুত ডাঙৰ ধুনীয়া গছ এডাল আছে। আৰু ইফালেও ইমান ধুনীয়া পদুম ফুল ফুলি আছে। হয়তো কেমেৰাত অহা নাই ইমানখিনি। তাত পুখুৰী এটা আছে, বহুত ধুনীয়াকৈ পদুম ফুল ফুলি আছে আৰু ঠাইখিনি বহুত ভাল লাগে। তো ঠাইখিনিক আৰু অলপ গ'লে পাম ডেমনে। তো চাই থাকক। ফ্ৰেণ্ডছ, আমি এতিয়া আহি পাই গ'লোঁ ডেমনৈ। আৰু ইয়াৰ পৰা আমি এপাক ঘূৰি কেনে এনেকৈ জনাৰামচু হৈ যাম। তো দেখাই আছোঁ আপোনালোকক, চাই থাকক ভিডিঅ'টো শেষলৈ। ফ্ৰেণ্ডছ, গৈ আছোঁ আৰু পৰিৱেশটো একদম মজা পৰিৱেশ, বহুত ধুনীয়া পৰিৱেশ হয় ইফালে। দেখাই দিছোঁ অলপ আৰু কিমান দূৰ লাগিবগৈ নাজানো, মই চিনিও নাপাওঁ একচুৱেলি, ইহঁতে চিনি পায়। তাৰপিছত গৈ আছোঁ ইহঁতৰ লগত আৰু তেনেকৈ চাব লগা কি আছে আৰু বা কিবা দেখাব পাৰিম নে সেইটো নাজানো। তথাপি যিমানখিনি যি পাৰোঁ সেইখিনিকে দেখাম আৰু। গৈ আছোঁ ফ্ৰেণ্ডছ, গৈ আছোঁ আৰু আবেলি হ'লি। তাৰপিছত এতিয়া মেপত চাই গৈ আছোঁ। আহোঁতে বেলেগ ৰাস্তাৰে আহিলোঁ, চিনিও নাপাওঁ ভালকৈ। তো গৈ আছোঁ আৰু এনেকৈ, আৰু নাজানো কি পামগৈ এতিয়া। মেপৰ ৰাস্তাক চাই গৈ আছোঁ। তো চাই থাককচোন ভিডিঅ'টো। তো ফ্ৰেণ্ডছ, এয়া হ'ল আপোনালোকে যি যে দেখিছে এই ঘৰটো, এইটো হ'ল দাহি জনাৰাম চুকৰ হস্পিটেল। আৰু ফ্ৰেণ্ডছ, এয়া হ'ল দাহি জনাৰাম চুকৰ খেলপথাৰ। আৰু এইখিনিত আছে গাৰ্লছখন আৰু এইফালে আছে কলেজখন, দাহি কলেজ হয়। আৰু ফ্ৰেণ্ডছ, এতিয়া আহি পাই গ'লোঁ দাহি হায়াৰ ছেকেণ্ডেৰী। ইয়াৰ পৰা মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ। তো এইখনে আৰু ইয়াতে পঢ়িছিলোঁ 2 বছৰ, ইয়াৰ পৰা পাছ কৰিছিলোঁ। তো ফ্ৰেণ্ডছ, এইটো হ'ল জনাৰাম চক। মই অলপ দেখাই দিছোঁ। এয়া এইফালে এইটো হ'ল জনাৰাম চক। আমি সেইফালে নাযাওঁ, আমি জলদি হৈ যাম। তো আমি এইটো ৰাস্তাৰে যাওঁ। তো ফ্ৰেণ্ডছ, গৈ আছোঁ ঘৰ। আৰু এইফালে কাষত নদী বৈ গৈছে, বঢ়িয়াকৈ নদী পাৰৰ পৰাই গৈ আছোঁ। পূৰা একদম সুন্দৰ পৰিৱেশ, বহুত ধুনীয়া হয় পৰিৱেশটো। আৰু একদম ভাগৰ চাগৰ লাগি গৈছে, বহুত দূৰ চাইকেল চলালোঁ। আৰু এটা কথা কওঁ, মোৰ পিছফালে ৰাস্তা এটা আছে, দেখাই দিছোঁ। এইটো ৰাস্তাৰে যাব পাৰি। এইটো মোৱামৰীয়া মন্দিৰ হয়, মোৱামৰীয়া হৰি মন্দিৰ, তাত যাব পাৰি। কেতিয়াবা সেই মন্দিৰত আহিম বাৰু, আপোনালোকে মোৰ ভিডিঅ'ত দেখা পাব সেই মন্দিৰটো। আৰু যাওঁ এতিয়া
আৰু অলপ আগলে মানে কি ঘৰ যাম তো আৰু আগত হয়তো ভিডিঅ' বনাম চাই থাককচোন ভিডিঅ'টো আৰু এই মন্দিৰটোত হয়তো অতি কম দিনৰ ভিতৰতে আহিম তো দেখা পাব আপোনালোকে ফ্ৰেণ্ডছ এতিয়া আহি পালোঁ জলজলি আৰু এইখন হ'ল জলজলি মেডিকেল তাৰপিছত ইফালে আছে জলজলি পুখুৰী তো এইফালে দেখা দিছোঁ আৰু এইটো হ'ল জলজলি চক তো এইখিনিয়ে আৰু তো ফ্ৰেণ্ডছ গৈ আছোঁ নদীৰ পাৰে ইফালে নদী আগতেও দেখাইছোঁ আৰু মানে ইমান ধুনীয়া মানে চিনাৰী আৰু মানে ঠাইডোখৰ মানে ইমান ধুনীয়া লাগে কি ক'ম আৰু ভাষা নাই মানে গৈ মানে একদম বহুত বেছি ভাল লাগি আছে আৰু গাড়ী চাড়ী নাই একদম খালী ৰাস্তা তো ফ্ৰেণ্ডছ আহি পেলাই নগৰবাহী চক চাওকচোন চকটোত কেনেকুৱা একদম বেলেগ ধৰণৰ লগা হৈছে এনেতো কিমান মানুহ চানুহ থাকে এতিয়া বন্ধৰ কাৰণে কেনেকুৱা দেখা হৈ গৈছে তো ফ্ৰেণ্ডছ এতিয়া গধূলি হ'লি আৰু মই ঘৰ পোৱাগৈ নাই তাৰপিছতে এতিয়া আৰু আজি ভিডিঅ'টো কোনো নিৰ্দিষ্ট ঠাইক লৈ বনাবলৈ নহ'ল মানে মই যিমানখিনি ঠাই ঘূৰিলোঁ তাৰে কিছু অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে বাই বাই লগ পাম আৰু এটা নতুন ভিডিঅ'ত